वेलकाम बेक टू माय यूट्यूब चेनेल। नमस्कार সকলে, মই অনিতা ভ্লগলৈ। তো আজি সপোনৰ শেষটো চুললৈ আহিছোঁ মানে কি এই অৱস্থা হ'লে তো চুললৈ বুলি আহিলোঁ। ইয়াতে ৰখি আছোঁ এইটোৱে মোক যিটো ঠেকেচা দি মোৰ বাইক চলাই আহিলে এই বিষত পূৰা মাথা বিষ ধৰি গ'ল। এতিয়া ব'লক আৰু এতিয়া দুখটো গম পাইছোঁ মই আজি কেনেকুৱা দুখ পালোঁ। বাকী সকলোৱে সপোনখন চাবলৈ এক্সাইটেড থাকক, কাৰণ সপোনখন ৰক্তপে মোক অকণমান ভাল হৈছে। মই নিজৰ কনফিডেঞ্চত ক'ব পাৰিছোঁ, মানে বহুতখিনি ভাল হৈছে আৰু উন্নতি এনেকৈ আগবাঢ়ি যাব পাৰিছোঁ আমি শ্বৰ্ট ফিল্মখনত। কিবা এটা কওঁ কৈছে আৰু অনুগ্ৰহ কৰি ইয়াৰ যোনটো অৱস্থা দেখিছে সেইটো চাই কিনে তো শ্বৰ্ট ফিল্মখন চাব। যিহেতু উপায় নাই ন, সোনকালে মইতো আপোনালোক কথা দিছিলোঁ কি এপ্ৰিলৰ জানুৱাৰী মাৰ্চৰ শেষত দিম বুলি কৈছিলোঁ, কিন্তু মাৰ্চৰ শেষলৈ হয়তো নোৱাৰিম, কাৰণ হাতত যিহেতু অৱস্থা হ'ল তো এডিটৰ কামত অকণ প্ৰব্লেম হ'ব। তো হয়তো এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দিম, তো সকলোৱে চাব। আৰু আমাৰ বহাগী মনখনো যেন সকলোৱে আকোৱালি ল'ব। বহাগী মনৰ নামৰ এখন শ্বৰ্ট ফিল্মৰ কাম কৰিছোঁ, তো সেয়া আৰু সেইটোৱে কথা চলি আছে। দেন বাকী টিমৰ মানুহখিনি আহি পোৱাহি নাই, তাৰ ৰখি আছে, এইখিনি আহি আছে কাৰণে। তো আমি তিনিটা গুচি আহিলোঁ সোনকালে, কাৰণ মোৰ যিহেতু এনেকুৱা অৱস্থা ন আৰু বিষটো বাঢ়ি এতিয়া পৰা মূৰত ধৰিছেগৈ। তো সেইটো কাৰণে সোনকালে গুচি আহিলোঁ, অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত একেবাৰে চুটত লগ পাম। ব'লক আৰু চব পালোহি। এইটো বাক্সদিগিৰি দেখালে বাইকখন নমাব পাৰিম বুলি আৰু উঠাই দিলে। তো এইখনহে কৰিলে বেয়া, নমাবলে ওপৰত ঠাই আকৌ এইটো এনেই গতি হৈছে আজিও। ডমিনাৰ লৈ নমাব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন আছে। কি বুলি কয় কথা এটা আছে নহয়, জিচকা বিল্লি কি বুলি কয়, সেনেকুৱা কিবা এটা আছে নহয়, যাৰ গৰু সিয়ে নচাব পাৰে বুলি কয় যে, সেইটোৱে মোৰ গৰু মই নচাব পাৰোঁ। এইটো লোকেশ্যন আছিলে যিটো মোৰ ভাগৰ বাৰীখন আছিলে, আৰু লোকেশ্যনটো ক'ৰ জানো, লোকেশ্যনটো হৈছে নিতাই পুখুৰী বুলি কয় ন, শিৱসাগৰ নিতাই পুখুৰী। তো সেই তাতে এইটো মোৰ লোকেশ্যন আছিলে। এইটো মই ইয়াত কৈছিলোঁ তোমাৰ আপোনাৰ এখন মোৰ বাৰী বুলি লোৱা হৈছিলে, বাৰী মানে ইয়াত মই খেতি কৰি সেনেকৈ কিবা কিবি আপোনাৰ শ্বুটখিনি চালে গম পাব, যেতিয়া শ্বৰ্ট ফিল্মখন তেতিয়া গম পাব। এইটো মোৰ লোকেশ্যন আছিলে সেইখিনি। তো বাকী ফাৰ্ষ্টত যোনটো সেই পুখুৰীৰ পৰা ৰখা হয়, আগত পুখুৰীটো আছে, পুখুৰীটো তাত ৰাখোগৈ। বাকী এইখিনি গোটেই পানী, এইজনে পেচাব কৰি গোটেই পানী কৰি দিছে জেগা। বাকী সিমানেই, এইখিনি আহি পোৱাহি নাই, সেইটো কাৰণে মই অলপ ওলাই আহিলোঁ। যিহেতু পূৰা বিষ চিক কৰিছোঁ ন, অকণমান মানুহটো চৰি ফুৰিছোঁ, সেইটো কাৰণে অকণমান ভাল পাব পাৰোঁ, তেওঁ অলপ ওলাই আহিলোঁ। বাকী ব'লক এতিয়া A few minutes later. ৰাখি আছোঁ গোটেইখিনি। ব'লক আৰু এতিয়া চুটটো লওঁগৈ এনেইতো ল'ৰাবোৰ আমাৰ ঘৰত। বাকী ভ্লগ কণ্টিনিউ এইজনে কৰিব এতিয়া মোৰ আমাৰ গাঁৱত এই ভ্লগ কণ্টিনিউ কৰিব। ব্লগাৰ আহিছে নেকি? হয়, এইজনী ভ্লগ কণ্টিনিউ কৰিব লওক দিয়ক। এতিয়া মই ব্লগটো কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকক। নলবি বেগ শ্বুটিং হৈ আছে, দেখিব পাৰিছে। এয়া हेलो गाइस, क्या बात है सर, क्या बात है सर, क्या हेलो गाइस। केला एक सेकंड केला ओह यार ये कितनी औसम है यार। हाय दिसे बाल किजनी। हेलो गाइस, वेलकम। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। আজি আমি আহিছোঁ শ্বুটিং কৰিবলৈ, দেখিছে আৰু এইবিলাক বহি আছে। ইমানে ৰ'দ, আমি চাদৰ সঁচাকে এই চাওক, লাগে যদি ক'ব, ঢেৰ ফোন আছে বিকি দিম। গানটো কি আছিলে, এইটো কি আমি এতিয়া ব্লগ চলি আছে আৰু এয়া ব্লগ দেখাইছোঁ ৰ'ব। এয়া ব্লগ চলি আছে, হেৰি শ্বুটিং চলি আছে, শ্বুটিং চলি আছে। এয়া দেখিছে আৰু আমাৰ শ্বুটিং হৈ আছে এনেকৈ, আৰু বহুত গৰম আজি, ৰ'দটো পুৰা বহুতকৈ দিছে, ৰ'দ পুৰা ঘামি গৈছোঁ। এতিয়া বহি আছোঁ আৰু বহুত ৰ'দ দিছে, দেখিছে আৰু ৰ'দটো বহুত আজি। শ্বুটিং চলি আছে, দেখিছে শ্বুটিং চলি আছে গাইছ। এয়া আজি বহুত ৰ'দ দেখিছে নাই, কিমান ৰ'দ দিছে আজি, দেখিছে আৰু চাই থাকক। হেল্ল' গাইছ, এয়া চাওক আমি শ্বুটিং কৰিবলৈ গৈ আছোঁ। এইপিনে কেমেৰামেন এয়া আমি, দেখিছে। নেক্সট দেখাই আছোঁ আপোনালোকক, চাই থাকিব।
মই অকল লগত গৈ থাকিব লাগে। হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ। আজি আমি গাঁও ফুৰিবলৈ আহিছোঁ। এয়া আমাৰ পোনাকণ আৰু মই। চাওক আৰু সেইটো দেখা আছোঁ আপোনালোকক গাঁৱত কি দেখিব পায়। আৰু বহুত ধুনীয়া বস্তু দেখিব পাব। দেখিছে বহুত সেউজীয়াই সেউজীয়াই পিনে। আমি মঠাউৰি তলেদি গৈ আছোঁ, এইপিনে ওপৰত মঠাউৰিৰ ওপৰত দেখিছে গৈ আছোঁ আৰু। A few minutes later. ক্লিপ লোৱা হৈ গ'ল। এইজনে আমাৰ চাকৰিয়াল মানুহ হয়, যোনে ব্লগ কণ্টিনিউ কৰিছে। ইয়াতে বহি আছে, ইয়াত ক্লিপখিনি ল'বলৈ আছে। বাকী এইখিনি মানুহখিনি আৰু সেইজনীতো মানুহজনী আছিলে, সেইজনী নাজানো কোন হয়। বাকী কেমেৰা হিট মাৰিব অলপ টাইম বেক লোৱা হৈছে। কি হ'ল অলপ টাইম এইজনী বেকগ্ৰাউণ্ডত যোনজনী দেখিছে পেট 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 কৰিছে চেনেলটো অনাৰ কাৰণে। হ'বই হয় এইকেইজনী গানটো গা টুৰুক টুৰুক ভেকুলীয়া মুঠা বুলি নকবি নদুৰ পানী লৈ খাওঁ। क्या बात है सर, क्या बात है सर। তো গাইছ ব্লগ এনে কণ্টিনিউ কৰি আছোঁ। প্ৰহিত মেলে পূৰা এতিয়া মানে কেমেৰা হিট মেলিলে গোপটো বনাবলগীয়া হৈছে। কিনি লোৱালৈ হৈ আছে। লাষ্ট চিনটো এতিয়া আগতে লৈ লৈছোঁ, কাৰণ লাষ্টত মানে পলাই যোৱা চিন এটা আছিলে, যিটো ল'ব লাগে। সেইজনে পলাই নিব এতিয়া, ব'লক আৰু এতিয়া সেইজনে আহি আছে পলাই যাব ন। এইটো ভ্লগৰ কাৰণে মানে শ্বুটৰ কাৰণে দেই, বেলেগ কাৰণ পলোৱা নাই। যদি বাই চান্স যদি গম পাই পলুৱাই নিছে বুলি, তোক মই ফালি দিমগে ঘৰত গৈ। নাই নাই, সঁচা সঁচি পলোৱা নাই, এইটো ক্লিপ লোৱা হৈছে শ্বুটৰ কাৰণে। পলাই যাব এতিয়া, বাঘ ঢকা দিম অলপ দি আছো। পলাই যাব অনুভৱটো কেনেকুৱা লাগিছে? বহুত ভাল। এইজনে পলাই নিব বোলে এতিয়া। মই কান্দিম, তই মোক বেঙেনা দি গুচি যাবি গৈ। বহুত দুখ লাগিব আজি। জীৱন সঁচা লাইফতো বেঙেনা পাই আছো, এইটো লাইফতো বেঙেনা দিব। মই দিছোঁ নি এইবাৰ বেঙেনা? বেগলাই নিছে মই নাই দিয়া মিছা বেঙেনা। সেইটো মোক নকৈছো গাইছ, এইটো পাৰ্চনেল এড নকৰোঁ। সদায় মানুহে কাম চিধাকৈ কৰে, মই ওলাই কৰি গৈছোঁ। একদম এণ্ডিঙৰ পৰা আৰম্ভ কৰিছোঁ, এণ্ডিঙৰ পৰা মাজৰখিনিলৈকে আছে। তো সেইখিনি ক্লিপ ক্লিয়াৰ কৰোঁ। এইখিনি শ্বুট লৈ থকা হৈছে। বাকী পূৰা হাতৰ বিষ আছে, কি কৰিম উপায় নাই, লৈ আছোঁ ক্লিপখিনি এনেকৈ। তো বৰ লগত শ্বুটটো লৈ লওঁ। তো মোটামুটি শ্বুটখিনি শেষ হ'বলৈ হ'ল। দেন লাষ্ট ক্লিপ লৈ আছে এইফালে পোৱালি, এইফালে জ্যোতিস্মিতা। তো ব'লক এনেকৈ শ্বুটটো কণ্টিনিউ কৰিছোঁ। দেন আজি লাষ্ট শ্বুট, তো সকলোৱে চাব কোনখন, সকলোৱে মন দিব। দেন ব'লক এতিয়া অকণ ফুৰিবলৈ গৈছোঁ। এতিয়া ভ্লগটো জ্যোতিস্মিতা কণ্টিনিউ কৰিব। আমি অলপ মানে ওলাই আহিছোঁ নেকি, শ্বুটিং হৈ আছে যে, তো মানে অলপ ফুৰিবলৈ আহিছোঁ আৰু। আমাক দাদা খেদাই দিলে। খেদাই নাই দিয়া দেই আমাক, আমি নিজে আহিছোঁ। দেখো দেখো। A few minutes later. বেক টু বেক পৰা শ্বুট চলি আছে। আহি পিনে গছৰ তলত বহি আছোঁ, যিটো ভাগৰ লাগিছে। তো বিষো হৈছে হাতখন, তো একো উপায় নাই। তো আজি লাষ্ট শ্বুট, তো সেইটো কাৰণে ইয়াত বহি আছোঁ। দেন এইখিনি শেষ হ'ব, তাৰপিছত ঘৰলৈ যাম। বাকী ইয়াত এই পোৱালিজনী আৰু জ্যোতিস্মিতা বহি আছে, এই দুইটা বহি আছোঁ। আমাৰ যোনখিনি ক্লিপ আছিলে সেইখিনি মোটামুটি ক্লিপখিনি শেষ হ'ল। লাষ্ট দুটামান ক্লিপ আছেগৈ, সেইখিনি শেষ পিছত কমপ্লিট হৈ যাব আমাৰ শ্বুট ফিল্মখন। তো সকলোৱে চাব শ্বৰ্ট ফিল্মখন, আৰু চেনেলটো মই মেনশ্যন কৰি দিম, চেনেলটো গৈ পিনি ছাবস্ক্ৰাইব কৰি দিব। দেন ব'লক এতিয়া কণ্টিনিউ কৰিছোঁ এনেকৈ। আজি শ্বুটখিনি শেষ হ'ল। দেন এতিয়া ঘৰলৈ যাব লৈছোঁ। এইকেইজনী ড্ৰেছ চেঞ্জ কৰিব গৈছে, এজনী ড্ৰেছ চেঞ্জ কৰি হ'ল। দেন আজিলৈ সেইটো ইমান সমতে কৈছোঁ। থেংক ইউ ফৰ ৱাচিং। তো সকলোজনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো থেংক ইউ ফৰ ৱাচিং। বাই বাই গাইছ।